আৰু আজি আমাৰ ভিআইপি গেষ্ট সানিয়া তো তাই আহিছে কালি গুৱাহাটীৰ পৰা আৰু আমি কিমান দিনৰ পিছত লগ পাইছোঁ 7 মাহ বহাগত লগ পাইছিলোঁ তো আজি লগ পালোঁ মানে বছৰৰ শেষৰ দিনত তো আজি আমি গৈ আছোঁ স্কুলত তো দেখুৱাইছোঁ আপোনালোকক আমাৰ স্কুলটো আমি ক'ত পঢ়িছিলোঁ আমাৰ মেমৰিজ আমি কি কি কৰিছিলোঁ গম পাইছোঁ ন তো দেখুৱাইছোঁ ঠিক আছে চাই থাকিব আৰু ইয়াতে আমাৰ চিকেন আমাৰ ই হাবত চিকেন বহুত বেছি টেষ্টি হয় আৰু আৰু ইয়াতে বিজয়াৰ টি বহুত টেষ্টি মছলা টি সকলোৱে আহিব আৰু চলো চলো মই ললো চিকেন তাত গৈ পেলাই বহি পেলাই খাম স্কুলত হৈছে নাই ফাটি যাব নেকি যদি ফাটি যায় নাপাতে টেষ্টটো নাপাতে আৰু লগতে এইফালে আছে আমাৰ এতিয়া আমি গৈ আছো যিহেতু ইয়াৰ ভৰিখন বেয়া তো লাহে লাহে বিকজ তোমাৰ ভৰি বেয়া তুমি লেঙেৰা লেঙেৰাকে খোজকাঢ়ি আছা লেঙেৰাটো ভাল ভাষাত কি কব লেঙেৰা তাক দেখিছো নাই খাৰা বুলি কব because you because you are lengera तुम्हारे 6 बছৰ মানে 5 বছৰে মানে weirdest मैं सेंटा क्या खबर है तुम लोग का मैं हूं सेंटा अभी तुम्हारा मास्क रिवील होगा बाद में हम लोगों का स्कूल का जो रास्ता है वो दिखाती हूँ वो थोड़ा सा अच्छा हो गया जब तुम क्या मोनो को कॉपी कर रही हो कॉपी करता है ना ভাল লাগিছে না আহি বা আমি কিমান বছৰৰ পিছত স্কুলত গৈ আছো আৰু হেইটো আমাৰ গেট হৈছে কি আমাক যাব নিদিব নেকি তহঁতে ক'ত যাব খুজি আছা প্লিজ আৰু এবাৰ কৈ দে হা শশানত তো এইটো হ'ল আমাৰ ডন বস্কৰ চাৰ্চ য'ত আমি আহিব খুজিছিলোঁ খ্ৰীষ্টমাছত ফটো উঠোৱা ষ্টাৰ্ট আৰু ইয়াতে দিয়া আছে মেৰী খ্ৰীষ্টমাছ Jesus loves you তো চাব পাৰে আৰু এইফালে হ'ল হোষ্টেল আৰু ইয়াতে আমাৰ সানিয়া আৰু এইটো আমাৰ হ'ল মমো আৰু এইটো হ'ল আমাৰ চাৰ্চ আগতে আহিছিলোঁ ৰবিবাৰ আৰু শনিবাৰকে ছানিয়া সোনিয়া তো দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব এতিয়ালৈকে তো ইয়াতে চাব পাৰে বহুত বেছি ভাল লাগিছে বহুত বছৰৰ মূৰত আহিছোঁ আৰু দেখুৱাই আছোঁ স্কুলখন আমাৰ গোটেইখিনি আমি কি কি কৰি আছিলোঁ সানি পিছত দেখুৱাই আছোঁ আৰু যিহেতু আজি 29 ন আজি 29 ইয়াতে আছে খ্ৰীষ্টমাছৰ আমাৰ য'ত ইয়াতে চেলিব্ৰেট 30 তো আজি 30 মোৰ একদম ডেট মনত নোহোৱা হৈ গৈছে তো ইয়াতে চাব পাৰে সেইফালে ফটো উঠিবৰ কাৰণে পুৰা মৰি আছে আৰু ইয়াতে চাব মই উঠাই আছোঁ ৰ তো এতিয়া আমি ভিতৰত গৈ আছোঁ চাই থাকিব য়েছ তাৰ বাহিৰে কি ক'ম আৰু ঐ ইয়াতে খেলিবি নেকি বন্ধুটো হ'বই এইকেইটা বাচ্চাৰ হয় তহঁতক ইমান ডাঙৰ ছোৱালীকেইটা খেলিব দিব নেকি তাতে আমি সৰুতে খেলিছিলোঁ বিকজ এইটো নতুনকে বনাইছে জানো এইটো নতুনকে লা 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 আহি ভাল লাগিছে তেতিয়া দেখোন কৈ আছিলি নাহো বুলি আৰু ইয়াতে খেলি আছে बैडमिंटन दे दी मुझे भी कोई
আৰু এইটো হ'ল আমাৰ স্কুল চাব পাৰে তই নোৱাৰাতে ফুট কি কৰি আছা ভিডিঅ' মইনো জানো নুঠালেও নাই যেনিবা ইউ আৰ লুকিং প্ৰিটি আৰু তাতে খেলিবলৈ ভাল হ'ব সৰুতে খেলিছিলোঁ আৰু আমি সদায় টিফিন ব্ৰেকত আমি সদায় ইয়াতে আহি পেলাই খাইছিলোঁ এইখন ফিল্ড খৰা মানুহে ভিডিঅ' কৰি আছে দেই ভাল নহ'ব ইমান আৰু ইয়াতে আমাৰ কি আছিল ইকো হৈ আছে না ইকো কেণ্টিন আছিল হয়তো বাছটো আমি ইয়াতে আহি বহি পেলাই লাঞ্চ ব্ৰেক কৰিছিলোঁ লাঞ্চ এইখিনি নহয় সেই আমি ইয়াতো বহিছিলোঁ আৰু আগতো বহিছিলোঁ আৰু ইহঁতে বহুত বেছি দুষ্ট আছিল সানিয়া চেচাদ্ৰী আৰু সানিয়া ইহঁতে মেইনলি নেকি মেইনলি ইহঁতে দুটাই আছিল আৰু ইহঁতে এই সেইফালে গৈ পেলাই ভূতৰ জাগা চাইছে ভূতৰ জাগা আমাৰ ইয়াতে মানে কি হয় কিস্মিতা আমাৰ লগত নাছিলে লাষ্টত গৈ আমাৰ লগত এড হৈছে আমাৰ গ্ৰুপত মানে আমাৰ গেঙত কিন্তু লাষ্টত আমাৰ লগত I don't like you মহলটো এটা নতুনকে বনাইছে ন হয়তো দিয়া আমি জানা পাৰ কৰি গৈছিলো এইটো ছোৱালীজনী এইটো যোনটো দেখি আছে এই আমাৰ গ্ৰুপত নাছিলে একদম লাষ্টত আহিছে মানে লাষ্টত আমি ক্লাছ লাষ্ট পাৰসন ইন আৰ গ্ৰুপ উলাই দিও আয়া আমি দুটা ফাৰ্ষ্টত আছিলো সানিয়া আৰু মই আছিলো ফাৰ্ষ্ট গ্ৰুপত তাৰ পিছত তই যা এবাৰ উলাই তাৰ পিছত চেচাদ্ৰী আহিছে তাৰ পিছত দিব্যা আহিছে বসন বহিলচোন अभी हम लोग खाएंगे चिकन हेतु आनिसो वैसे ये रहा हम लोगों का चिकन पकोड़ा लुकिंग ऑसम तो ये खाएंगे हम लोग लुकिंग डिलीशियस तो फिर बेस्ट फ्रेंड चेक मेरे बाल के भीतर में डालो क्या डालो ऐसे क्यों कर रही हो मुझे और तुम ही डालो तो इतना आमी बहुत बेसी एन्जॉय करिलु कथा पातिलु आरो लगते কৈ দিয়া তোমাৰ কেনেকুৱা লাগিল বহুত বছৰৰ পিছত আহি কিমান কি বছৰৰ পিছত আহিবি 5 ইয়াৰ্ছ ন 5 ইয়াৰ্ছৰ পিছত স্কুলত আহি কেনেকুৱা লাগিল ভালে লাগিছে তো চাব পাৰে আৰু ইয়াতে খেলি আছে তো দেখুৱাইছোঁ আপোনালোকক চাই থাকিব স্কুলৰ আমাৰ ভিতৰত দেখাই দিওঁ আকৌ অকণমান গোটেইখিনি ভালকৈ তো ইয়াতে চাব পাৰে স্কুল আমাৰ তো এইটো নতুনকে হৈছে মানে এইটো হাই সেকেন্ডাৰী হৈ গ'ল এইখিনিত মানে হাই সেকেন্ডাৰী যোনখিনি মানে ক্লাছ ইয়াতে হয় হাই সেকেন্ডাৰী আৰু বাকি ইয়াতে এইখিনি একচুয়ালি মই যেতিয়া উলাইছো তেতিয়া এইটো হৈছে মানে ষ্টাৰ্ট হৈছে হাই এছেম্বলি হৈছিল আৰু হেফালে আছে ওয়াশৰুম তো চাব পাৰে আৰু এই পিছফালে এতিয়া গোটেই ওয়ালখন বন্ধ কৰি দিছে সেইফালে আকৌ দোকান আছিলে আমি সেইফালে গৈছিলো খাবৰ কাৰণে এতিয়া বন্ধ কৰি দিছে তো চাব পাৰে এতিয়া আমি ঘৰ মোৱা এতিয়া আমি ঘৰ মোৱা হৈছো এইটোৱে মোৰ স্কুলখন মৰমৰ বহুত দিনৰ মূৰত আহি একচুয়ালি বহুত বেছিয়ে ভাল লাগিছে মানে একচুয়ালি হতকে ৰখি আছো আৰু ইয়াতে সানিয়া আছে সানিয়াৰ দেৰি হৈ আছে তো তাই যাব এতিয়া তো দেখুৱাই আছো আপোনালোকক আৰু ইয়াতে খ্ৰীষ্টমাছৰ ইটালৈকে ভাঙা নাই মানে তো সেইখিনিও মই আপোনালোকক দেখুৱাম বহুত ধুনীয়া বহুত মৰম লগাকে বনাইছে ইয়াতে আৰু এইটো মানে যাওকে আছে
তো তাইৰো দূৰ হয় সো সেইকাৰণে আশা কৰোঁ সকলোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু বহুত বছৰৰ মূৰত স্কুলত আহিছে বহুত বেছিয়ে ভাল লাগিছে একচুৱেলি বেছি তেনেকুৱা একো মানে হেৰি কৰা নাই আমি জাষ্ট এনে ফান মানে এনজয় কৰিছোঁ বিকজ বহুত বছৰৰ মূৰত গোটেইখিনি আমি মানে আমাৰ পুৰণি যোনবোৰ মেমৰিজ আছিল গোটেইখিনি ভাবিবলৈ বহুত বেছিয়ে ভাল লাগিছে একচুৱেলি বহুত বছৰৰ মূৰত আহি এনেকৈ বহুত বেছিয়ে ভাল লাগে আৰু এইকেইদিন মানে যিহেতু বন্ধ হৈ আছে স্কুল চ' সেইকাৰণে ভাবিলোঁ আহোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ মই ইয়াতে মেৰী খ্ৰীষ্টমাছৰ ধুনীয়াকৈ মৰম লগাকৈ বনাইছে তো দেখুৱাই আছোঁ চাই থাকিব ঠিক আছে ইয়াতে চাব পাৰে বহুত বেছি ধুনীয়াকৈ বনাইছে মৰম লগা একচুৱেলি মই দেখুৱাই আছোঁ আপোনালোকক আৰু এইটো আমাৰ চেণ্টা মোক গিফ্ট লাগে তো ইয়াতে চাব পাৰে ইটছ বিউটিফুল বহুত বেছিয়ে ধুনীয়াকৈ বনাইছে